আগৰ ভিডিঅ'টোত ছ'চিয়েলৰ ওপৰত ৰাজনীতি আৰু অৰ্থবিজ্ঞানৰ ওপৰত কেইটামান কুৱেশ্যন চিলেকশ্যন দিছোঁ। আজি মই বেলেগ এটা কিতাপ ভূগোলৰ ওপৰত মই কেইটামান কুৱেশ্যন দিম বুলি ভাবিছোঁ। আজি মই এই ভিডিঅ'ত চিলেকশ্যন কৰিছোঁ যিটো পাঠ, এইটো হৈছে অসম ভূগোল। অসম ভূগোল নামৰ পাঠটোৰ পৰা মই তোমালোকক মাত্ৰ 4টা কুৱেশ্যন চিলেকশ্যন দিম। ইয়াৰ ভিতৰত মুঠ নাম্বাৰ আছে তোমাৰ এই পাঠটোত 14 নম্বৰ আছে, আৰু ইয়াৰ ভিতৰত মাত্ৰ তোমালোকক 2টা কুৱেশ্যনহে ডাঙৰ কুৱেশ্যন থাকিব। 2টা ডাঙৰ কুৱেশ্যন দুটা, এটা হ'ব 4 মাৰ্কৰ আৰু এটা হ'ব 5 মাৰ্কৰ, আৰু বাকী যিখিনি থাকিব সেইখিনি MCQ হ'ব। তাৰমানে 9 মাৰ্কৰ বৰ্ড কুৱেশ্যন থাকিব আৰু 6 মাৰ্কৰ MCQ থাকিব এই পাঠটোৰ পৰা। মই তোমালোকক MCQ কেইটাৰ বিষয়ে নকওঁ, মই জাষ্ট কেইটামান ডাঙৰ কুৱেশ্যনৰ কথা ক'ম। এইটো ক'বলৈ হ'লে প্ৰথমে যিটো 100% প্ৰত্যেক বছৰে এটা কুৱেশ্যন বাৰে বাৰে ৰিপিট কৰি আছে, সেইটো হৈছে এটা মানচিত্ৰ। মানচিত্ৰটোত তোমালোকে 4 মাৰ্কৰ কাৰণে পাবা। মেপটো আঁকিব লাগিব আৰু কেইটামান লোকেশ্যন বহাব লাগিব প্ৰশ্নত দিয়া মতে। আৰু ইয়াৰ উপৰি মই আৰু 3টা কুৱেশ্যন তোমালোকলৈ আগবঢ়াইছোঁ। সেই 3টা কুৱেশ্যনৰ ভিতৰত প্ৰথম কুৱেশ্যনটো মই কৈছোঁ, অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পৰ্কে আলোচনা কৰা। 2 নম্বৰত আছে, অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা। মুঠ মই 4টা কুৱেশ্যন দিছোঁ, তাৰ মাজত এটা হৈছে মেপ আৰু 3টা হৈছে বৰ্ণনামূলক কুৱেশ্যন। মই আশা কৰিছোঁ তোমালোকৰ যিটো বৰ্ণনামূলক কুৱেশ্যন বাকী 3টাৰ পৰা এটা কমন কৰাটো পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে এই ক্লাছত আলোচনা কৰা প্ৰশ্নকেইটা সাজু কৰিবা, তোমালোকৰ ফাইনেলত উপকাৰত আহিব।